কৃষ্ণ হরি
বব নাজানিছিল, যেতিয়া মানুহে ঘৰ সাজিব নাজানিছিল, যেতিয়া মানুহে পানী ফিল্টাৰ কৰিব নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে ক'ত বাস কৰিছিলে? পৰ্বতৰ গুহা। গছ আৰু কাপোৰ বব নাজানোতে তেতিয়া কি পিন্ধিছিলে? গছৰ বাকলি। জুইৰ ব্যৱহাৰ নাজানোতে কি কৰিছিলে? কেঁচা মঙহ খাইছিলে। পানী ফিল্টাৰ নহওঁতে নদী পুখুৰী পানী খাইছে। আজি খাম নেকি আমি? নাখাওঁ। কাৰণ সময় পৰিৱৰ্তনশীল, যুগ পৰিৱৰ্তনশীল, সভ্যতা পৰিৱৰ্তনশীল, জীৱন পৰিৱৰ্তনশীল, সুখ দুখ পৰিৱৰ্তনশীল, জগত পৰিৱৰ্তনশীল, ধৰ্মও পৰিৱৰ্তনশীল। এই পৰিৱৰ্তনশীল ধৰ্মৰ লগত আমি নিজক যেতিয়ালৈকে মিলাই ল'ব নোৱাৰিম, তেতিয়ালৈকে আমি সংসাৰলৈ আহি উদ্ধাৰ হ'ব নোৱাৰিম। গতিকে এতিয়া পৰীক্ষিতক দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল। জীৱৰ যে মৃত্যু নাই এই কথাটো বুজি পাই গ'ল। জীৱৰ সংস্কাৰ আছে আৰু গতি আছে। আজি আমি ভাগৱত শুনি আমি যদি জীৱনটো সংস্কাৰমুখী কৰিব পাৰোঁ, আমাৰ পূৰ্বৰ নিয়ম নীতিবিলাকৰ পৰা আমি ক'ত ভুল হৈ আছে সেই কথা যদি আমি বুজি পাওঁ, তেতিয়াহ'লে আমি পৰম গতি পাম। আপোনালোকে নিজৰ মুখখন নিজে ক'ব পাৰিব নেকি? আগতকৈ বগাই হৈছেনে, ক'লাই হৈছেনে, শকতেই হৈছেনে, ক্ষীণেই হৈছেনে, মানে গালত কিবা স্পট কৰিছে নেকি? আপোনালোকে নিজে নিজক ক'ব পাৰিব নেকি? পাৰিব। কেতিয়া? আমাৰ গুৰুজনে কৈছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আইনাখন চালেহে আপুনি নিজৰ মুখখনৰ কথা ক'ব পাৰিব যে মই শকত হৈছো নে, ক্ষীণাইছো নে, বগাইছো নে, কোলাই হৈছো নে, গালত কিবা দাগ পৰিছে নেকি? আইনাখন চালে গম পাব। ঠিক তেনেকৈ ভাগৱত চালে আমাৰ মনটোৰ কথা বুজি পাম, আমাৰ হৃদয়খনৰ কথা বুজি পাম। আমাৰ মনটো ভাল পথে গৈছে নে বেয়া পথে গৈছে? আমাৰ হৃদয়খন ভগৱান বাস কৰিব পৰা জেগা হৈ আছে নে গণ্ডগোল হৈ আছে? এতিয়া ভগৱান আমাৰ প্ৰত্যেকৰ হৃদয়তে আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। ভগৱান থকা জেগাকণ আমি কেনেকৈ ৰাখিব লাগিব? সত্যম শিৱম সুন্দৰম, সুন্দৰকৈ ৰাখিব লাগিব। লেতেৰা জেগাত ভগৱন্ত নাথাকে। এই ভগৱন্ত থকা জেগাকণক বৃন্দাবন বুলি কয়। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে তাকে বৃন্দাবন বুলি কৈছে। গতিকে হৃদয় বৃন্দাবন। আপোনাৰ হৃদয়খন ভাল হৈ আছে নে বেয়া হৈ আছে ভাগৱত শুনিলেহে গম পাব। ভাগৱত সমস্ত বেদান্তৰ সাৰ ভাগৱতত দিছে। পৰীক্ষিতে প্ৰথম স্কন্ধ ভাগৱতৰ পৰা যদি দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ কাৰণে যদি ব্ৰহ্মজ্ঞান লাভ কৰি মুক্তি পায়, আপুনি মই পাম নে নাপাম? আপুনি মই সেই আঁচনি লৈছো নে নাই? আমি জীৱন্ততে এই ভাগৱতখন প্ৰথমৰ পৰা শেষলৈকে শুনা বা পঢ়াৰ কাৰণে আমি কৰ্ম আঁচনি লৈছো নে নাই? তাৰ ওপৰতহে আমাৰ জীৱন শৈলীটো নিৰ্ভৰ কৰিব। এই কথাবিলাক আমি জানিব লাগিব। এই কথাবিলাক আমি উঠি অহা প্ৰজন্মক ক'ব লাগিব। তাৰপিছত কৈছে, অহে নজানি যাৰ ইচ্ছা মুখ্য সৰ্বথা, পৰীক্ষিত তেবে শুনি কৃষ্ণ কথা। হে পৰীক্ষিত, তুমি যদি মুখ্যত্ব লাভ কৰিব খোজা ভাগৱত শুনিব লাগিব। পৰীক্ষিতে যদি শুনিব লাগিব, আমি শুনিব লাগিব নালাগে? আমাৰ ল'ৰা ছোৱালীক শুনাব লাগিব নালাগে? সেই কথা আমি জানিব লাগিব। সেই কথা আমি বাস্তৱত ৰূপায়ণ কৰিব লাগিব। অদিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত, অনাৰায়ণ স্মৰণেখে পৰম মংগল, এহি মানে জীৱন্ততে জন্মৰ খাম ফল, অন্তকালে হৰিস্মৰে যিটো ভাগ্য অন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। এতিয়া সুকে পৰীক্ষিতক এই কথাখিনি কৈ আছে। কি বুলি কৈছে? হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা। আমি কোনোবাই যদি মুক্তি লাভ কৰিব বিচাৰো, দিবেচিত্ৰ কৃষ্ণ কথা নাম কীৰ্তনত, আমি কৃষ্ণৰ গুণ কীৰ্তন আমি শ্ৰৱণ কৰিব লাগিব। কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিব মনত, আৰু মনতে কৃষ্ণৰ কথা স্মৰণ কৰিব লাগিব।